নমস্কাৰ আজি হৈছে 13 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুগুত কৰাইছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আৰু জৰুৰী খবৰ হাইবনগৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ হাইবনগৰ প্ৰকৃতিৰ কালৰূপ বজ্ৰপাতৰ ফলত নিহত হৈছে 10 জন বিহাৰৰ বিভিন্ন জিলাত বজ্ৰপাতে ধাৰণ কৰিছে বিধ্বংসী ৰূপ ধাৰাসাৰ বৃষ্টিপাতৰ ফলত হোৱা বজ্ৰপাতত একেদিনাই 10 জন লোকৰ মৃত্যু ঘটিছে ৰোহতাছত সৰ্বাধিক 5 জন লোকে হেৰুৱাইছে প্ৰাণ ইয়াৰ উপৰি গয়াত 3 ঔৰংগাবাদ আৰু নৱাদাত 2 কিশোৰৰ মৃত্যু হৈছে মৃতকসকলৰ ভিতৰত অধিকাংশই হৈছে শিশু নাবালক মুছলাধাৰ বৰষুণ বতাহ আৰু বজ্ৰপাতৰ পৰিণতিতে সংঘটিত হয় এই কৰুণ ঘটনা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ জৰুৰী খবৰ হাইবনগৰ বিজেপিৰ প্ৰতি আৰু আস্থা বাঢ়িছে সকলোৰে মাজত অহা 5 বছৰত সকলো মুছলমানে ভোট দিব বিজেপিক নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা অভিভাৱক গতিকে অভিভাৱকৰ হাত কোনো এৰিব বিচৰা নাই ধুবুৰীত এতিয়াও চলি আছে হিন্দু মুছলমানৰ ৰাজনীতি আৰু অহা 5টা বছৰত সলনি এয়া সকলো সলনি হ'ব বিটিআৰৰ ইএম অৰূপ কুমাৰ দেৰ এই মন্তব্য প্ৰতিজন মুছলমানে বিজেপিকে প্ৰদান কৰিব ভোট কাৰণ বিজেপিয়ে জাতি ধৰ্ম নিৰ্বিশেষে দিছে সকলো সুবিধা বিটিআৰৰ ইএম অৰূপ কুমাৰ দে কৈলে এই বিশেষ মন্তব্যটো ৰাজ্যৰ 14খন আসনৰ 13খন আসন বিজেপি মিত্ৰজোঁট পাব বুলি মন্তব্য অৰূপ কুমাৰ দেৰ বিজেপিৰ প্ৰতি আৰু আস্থা বাঢ়িছে সকলোৰে মাজত পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ জৰুৰী খবৰ হাইবনগৰ ইজৰাইলক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি পাৰমাণৱিক বোমাৰে ইজৰাইলক উৰুৱাই দিয়াৰ ভাবুকি ভয়ংকৰ পৰিণাম ভুগিব লাগিব ইজৰাইলে ইৰানে হেক হকিয়নি দিছে ইজৰাইলক ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিয়ে ভাবুকি দিছে ইজৰাইলক ইৰানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলে লোৱা হ'ব পৰমাণু আক্ৰমণৰ সিদ্ধান্ত বৰ্তমানলৈকে ইৰানে পৰমাণু বোমা প্ৰস্তুতৰ সিদ্ধান্ত লোৱা নাই যদি ইৰানৰ অস্তিত্ব বিপদাপন্ন হয় তেন্তে নাথাকিব বিকল্প সকলো দিশৰ পৰাই বিপদত পৰিছে ইজৰাইল আমেৰিকায়ো হগানাই হকিয়নি দিছে ইজৰাইলক পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ দুখৰ খবৰ মহানগৰীৰ মাজমজিয়াত এগৰাকী চিকিৎসক যুৱতীৰ চৰম সিদ্ধান্ত প্ৰেমত প্ৰতাৰিত হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰে যুৱতী চিকিৎসক সুবিতা কাশ্যপে অন্ধ্ৰপ্ৰদেশৰ যুৱকৰে প্ৰেমত হোৱা সংঘাতৰ পৰিণতিতে অকালতে হেৰাই গ'ল বুকু চিকিৎসক হোৱাৰ অযুত সপোন লৈ বহিৰাজ্যত পৰি মহানগৰীলৈ উভতি আহিছিল পাঠশালাৰ সুজিতা কাশ্যপ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসক ৰূপে কাম কৰি গৈছিল সুজিতা কাশ্যপে বহিৰাজ্যত পৰি থাকোঁ আজবাত নাইডুৰ হৈতে পৰৱৰ্তী সময়ত সেই বন্ধুত্বৰ সম্পৰ্ক লৈছিল প্ৰেমৰ ৰূপ কিন্তু দুইৰে মধুৰ প্ৰেমত আহি পৰিছিল বহু সংঘাত কাৰণ প্ৰেমিক চিকিৎসক আজবাত আন প্ৰেমিকৰ এই কথাবোৰ কোনো পধ্যে সহ্য কৰিব পৰা নাছিল প্ৰতিভা সম্পন্ন বহুবাৰ বুজায়ো প্ৰেমিক আজবাত নাইডুৰ স্বভাৱ সলনি কৰিব পৰা নাছিল সুজেতাই ইয়াৰ বিপৰীতে সুজেতাক প্ৰেমিকে সদায় চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈহে দি গৈছিল ভাবুকি